হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে আৰু আজি আপোনালোকে থাম্বনেইলত দেখি চাগে গম পাইছেই মই আজি কি বনাইছোঁ। গতিকে পলম নকৰি বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি লৈছোঁ মোৰ পাচলিৰ ভিতৰত আটাইতকৈ ফেভৰেট পাচলিটো মানে ৰঙালাও। আপোনালোকে কোনে কোনে ভাল পায় জনাব। আৰু ৰঙালাওটো যদি মিঠা হয় তেতিয়া মই আৰু বেছি ভাল পাওঁ। আৰু ইয়াৰ মই গোটেইটো ৰঙালাও নাই লোৱা, অকণমান কাটি লৈছোঁ যিহেতু মই অকলেহে খাম সেয়েহে। আৰু ৰঙালাও টুকুৰা কাটি ল'লোঁ, লগতে লৈ ল'লোঁ এটা আলুগুটি আৰু এটা বিলাহী লৈছোঁ সৰু চাইজৰ। এতিয়া মই কি কৰিম, চাউল অকণমান মানে একাপ দিছোঁ, কাপটো আপোনালোকে দেখিবলৈ পাব। এই যে কাপটো এইটোৰে যিমানখিনি চাউল দিছোঁ তাতকৈ অকণমান বেছি মই এয়া দাইল মানে মচুৰ আৰু মগুৰ দুইটা মিক্স কৰি দিছোঁ আৰু গোটেইখিনি একেলগে ভালদৰে ধুই লৈছোঁ। দেখিছে নহয়, খিচিৰি নহয় কিন্তু আপোনালোকে খিচিৰি বুলি ভাবিব পাৰে, কিন্তু মই ইয়াত খিচিৰিৰ নিচিনাকৈ নবনাওঁ। আচলতে দাইল এক্সট্ৰাকৈ মই নাই বনোৱা যিহেতু, সেই ভাতৰ লগত এনেদৰে দি মই প্ৰায়ে খাওঁ আৰু খাবলৈ সঁচাকৈ খুব মজা লাগে। আপোনালোকে যদি নাই খোৱা এবাৰ ট্ৰাই কৰি চাব। ইয়াত মই অকণমানি কাপটোৰ জোখাৰে একাপ পানী দিলোঁ আৰু লগতে কাটি লোৱা ৰঙালাও টুকুৰাটো ইয়াতে মই দি দিলোঁ আৰু আলুটো দুফাল কৰি দিছোঁ আৰু এইখিনি এতিয়া মই সিজিবলৈ ধুনীয়াকৈ পাতি দিম। পানী যদি আপোনালোকে এনেই নৰ্মেলি ভাত বনাবলৈ যিমান দিয়ে, মানে জোখতকৈ এআঙুল বেছি যে দিয়ে, সেই এআঙুলটোতকৈ অকণমান কমাই দিব, তেতিয়া মানে নহ'লে খিচিৰিৰ নিচিনা হৈ যাব। আৰু যিহেতু মই খিচিৰি বনোৱা নাই, অকণ শুকান শুকানকৈ বনাইছোঁ, সেয়েহে পানী অকণমান কম দিছোঁ। আৰু এতিয়া মই যোনখিনি ইয়াত পিটিকাৰ কাৰণে লাগে মানে পিঁয়াজ নহৰুখিনি গোটেইখিনি ৰেডি কৰি ল'ম। প্ৰথমতে মই পিঁয়াজটো কাটি লৈছোঁ। পিঁয়াজটো আচলতে আপোনালোকে স্কিপ কৰিবও পাৰে, কিন্তু যিহেতু পিটিকাত আচলতে পিঁয়াজ নহ'লে ভালো নালাগে, সেয়েহে মই পিঁয়াজ দি লৈছোঁ। কেঁচা পিঁয়াজ আকৌ বহুতে নাখায় যে, সেইবাবে ক'লোঁ। এটুকুৰা অকণমান ডাঙৰ ডাঙৰকৈ আৰু এটুকুৰা সৰু সৰু চাইজত এনেদৰে কাটি লৈছোঁ, যিহেতু গোটেইখিনি পিটিকাই হৈছে সেয়েহে। আৰু এইখিনি ধুনীয়াকৈ কাটি লোৱাৰ পাছত এতিয়া মই নহৰু কেইফুটামানো সৰু সৰুকৈ এনেদৰে কাটি লৈছোঁ আৰু চুচনিখনত মই ইয়াত অকণমান আদা পিচি লৈছোঁ। ইফালে মই যিটো বিলাহী লৈছিলোঁ সেই বিলাহীটো অকণমান পুৰি লৈছোঁ এনেকৈয়ে, যিটো জুইত পুৰা নাই, গেছতে পুৰি লৈছোঁ। আৰু গোটেইটো ভালদৰে পুৰা হৈ গ'লে এইটো এতিয়া মই লুটিয়াই দিম। দেখিছেনে, যেতিয়া কালাৰটো এনেকুৱা আহিব মানে বাকলিটো সম্পূৰ্ণকৈ পুৰিবলৈ দিব। আৰু কেতিয়াবা কেতিয়াবা কিন্তু ভিতৰটো ভালদৰে পুৰ নাখায়, আপোনালোকে সেইটো মন কৰিব। আৰু ইয়াতে মই জলকীয়া 4টাও এনেদৰে অলপ পুৰি ল'ম, মানে সম্পূৰ্ণকৈ পুৰি নলওঁ, অলপ অলপ পুৰি ল'ম। পুৰি ল'লে মানে কি হয়, জলকীয়াৰ যোনটো সোৱাদ মই সেইটো বেছি ভাল পাওঁ। আৰু দেখিছেনে বিলাহীটো পূৰা ক'লা হৈ গ'ল। ক'লা হৈ গ'ল মানে এইটো ভালকৈ সিজিবলৈ হ'লে এনেদৰে ক'লা হ'বই লাগিব। আৰু ওপৰৰ এতিয়া মই যোনখিনি বাকলি পুৰ খাই গৈছিলে সেইখিনি আঁতৰাই ল'লোঁ আৰু বিলাহীটো ধুনীয়াকৈ কাটি ল'লোঁ গৰমে গৰমে। এতিয়া মই ইয়াত দিলোঁ অকণমান পিঁয়াজ, লগতে দিলোঁ আদা, অকণমান দি দিছোঁ কেঁচা জলকীয়া আৰু নহৰুৰ যে কাটি থৈছিলোঁ তাৰ সৰু টুকুৰা কেইটামান দিছোঁ আৰু অকণমান দি দিলোঁ নিমখ। আপোনালোকে ইচ্ছা কৰিলে কেঁচা ধনিয়া এড কৰিব পাৰে, কিন্তু মই কৰা নাই আৰু তেনেকৈ ভাল লাগে মোৰ। আৰু ইফালে দেখিছেনে, আমাৰ ভাত ৰেডি হৈ গ'ল আৰু ৰঙালাও পিছো ধুনীয়াকৈ সিজি গৈছে। আৰু দেখিছেনে, ভাতত মই পানী কমকৈ দিছিলোঁ বুলি কৈছিলোঁ যে, সেইবাবে এনেকুৱা ধৰণৰ হৈছে। যদি আপোনালোকে পানী বেছিকৈ দিয়ে তেতিয়া একদম পূৰা খিচিৰি বনোৱা নিচিনা হৈ যাব। আৰু ৰঙালাও পিচ ধুনীয়াকৈ উলিয়াই ল'লোঁ। আৰু ইয়াত যিহেতু আলু দিছিলোঁ মই, আলুখিনিও ধুনীয়াকৈ সিজি গ'ল, সেইখিনিও ভালদৰে উলিয়াই ল'ম। আৰু আলুখিনি আচলতে পুৰি ল'লেও হয়, পুৰি ল'লে বেছি সোৱাদ লাগে পিটিকাটো খাবলৈ, কিন্তু মোৰ ইমান বেছি মানে কৰি থাকিবলৈ মন নগ'ল কাৰণে মই ভাতৰ লগতে দি দিলোঁ। আৰু আলুখিনি ধুনীয়াকৈ পিটিকি ল'লোঁ। আলু পিটিকাটো আপোনালোকে সকলোৱে জানে, আৰু কাৰ কাৰ ফেভৰেট কমেণ্ট কৰি জনাব দেই। মোৰ কিন্তু আলু পিটিকা আটাইতকৈ বেছি ফেভৰেট। আৰু ইয়াতে দিলোঁ মই পিঁয়াজ, জলকীয়া, আদা আৰু লগতে এয়া নহৰু টুকুৰা কেইটামান আৰু লগতে দি দিলোঁ এয়া নিমখ। আৰু ইয়াত এচিকুট তেল যদি নহয় তেতিয়াহ'লে আলু পিটিকাটো কিবা এটা মিচিং মানে হৈ যায়, সেয়েহে তেল অকণমানো দি এয়া ধুনীয়াকৈ পিটিকাটো বনাই ল'লোঁ। আৰু দেখিছেনে, আমাৰ আলু পিটিকা ৰেডি। ইয়াৰ পিছত ৰঙালাওৰ টুকুৰাটো মই ধুনীয়াকৈ অকণমান পুৰি ল'ম, যাতে ইয়াত অকণমান স্মকি ফ্লেভাৰ এটা আহে সেয়েহে। আৰু দুইটা ছাইড ভালদৰে উলটিয়াই উলটিয়াই মই পুৰি ল'লোঁ অকণমান। আপোনালোকে এনেকৈ পুৰিলেও পাৰে, বা ৰঙালাওটো ডাইৰেক্ট আপোনালোকে জুইত পুৰিবও পাৰে, তেতিয়াও খাবলৈ বহুত বেছি টেষ্ট লাগে। এনেও জুইত পুৰা বস্তুবোৰ অলপ বেছিয়ে ভাল লাগে বাৰু খাবলৈ। এয়া ৰঙালাওটো মই ধুনীয়াকৈ পিঁয়াজ, নহৰু, আদা আৰু জলকীয়া দিলোঁ, নিমখ দিলোঁ আৰু এয়া দিছোঁ তেল। তেল মই আলু পিটিকাতকৈ অকণমান বেছিকৈ দিছোঁ, ইয়াত মানে অকণমান বেছিকৈ লাগিব, টুকুৰাটোৰ অকণমান ডাঙৰো আলুটোতকৈ, সেয়েহে
আৰু এইখিনি মই ধুনীয়াকৈ এতিয়া ভাঙি পিটিকাটোৰ কাৰণে ৰেডি কৰি লৈছোঁ আৰু ভালদৰে ভাঙি গৈছে মানে এইটো ধুনীয়াকৈ সিজি গৈছে আৰু এয়া দেখিছেনে আমাৰ ৰেডি হৈ গ'ল ৰঙালাওৰ পিটিকা আপোনালোকে কোনে কোনে ৰঙালাও পিটিকা আগতে খাই পোৱা নাই কমেণ্ট কৰিব আৰু যদি কোনোবাই খাই পাইছে আপোনালোকৰ ৰঙালাও পিটিকা কেনেকুৱা লাগে খাই সেইটোও কমেণ্ট কৰি জনাব এয়া মই ধুনীয়াকৈ উলিয়াই ল'লোঁ আমাৰ থালিখন ৰেডি কৰি ল'লোঁ ৰঙালাও পিটিকা আলু পিটিকা আৰু বিলাহী চাটনি আপোনালোকৰ কোনটো আটাইতকৈ ফেভৰেট সেইটো জনাব আৰু লগতে আপোনালোকে ইয়াৰ বাহিৰেও আৰু কি পিটিকা ফেভৰেট হয় সেইটোও কমেণ্ট কৰি জনাবলৈ নাপাহৰিব গতিকে আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে আৰু আপোনালোকে নেক্সট মোৰ পৰা কিবা ৰেচিপি যদি বিচাৰে তেতিয়াহ'লে কমেণ্টত জনাবলৈ নাপাহৰিব মই আপোনালোকৰ নামেৰে সৈতে ৰেচিপিটো মই আগবঢ়াবলৈ চেষ্টা কৰিম গতিকে আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে নটিফিকেশ্যনৰ বেলটো অন কৰি দিব গতিকে আজিলৈ আহোঁ বাই বাই গাইজ পুনৰবাৰ নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম